কাশ্যপ আপোনালোকক আমাৰ নতুন ইউটিউব চেনেল অঞ্চু ৰাগিনীয়া ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে এই দিনকেইটা কৰোনা ভাইৰাছৰ পৰা সাৱধানে আছে, মাস্ক পৰিধান কৰিছে, চেনিটাইজাৰ ইউজ কৰিছে আৰু মই বিচাৰোঁ এইখিনি সময়ত এইকেইটা গুৰুত্বপূৰ্ণ কাম আমাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কথা এইটো সময়ত আমি আমাৰ নতুন এটা ইউটিউব চেনেল খোলা হৈছে আমাৰ তিনিজনী বাই ভনীৰ মাজত অঞ্চু ৰাগিনীয়া ক্ৰিয়েশ্যন বুলি আৰু আগতেও কেইবাটাও ভিডিঅ' আমাৰ চেনেলত আপলোড কৰা হৈছে আমাৰ তিনিজনীৰে। ভিডিঅ'সমূহ আপোনালোকে নিশ্চয় চাইছে আৰু লাইকো কৰিছে, কমেণ্টো কৰিছে, ছাবস্ক্ৰাইবো কৰিছে, তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ মই। আমাৰ অঞ্চু ৰাগিনীয়া ক্ৰিয়েশ্যনত বিভিন্ন ভিডিঅ' হৈ থাকে, নৃত্য গীতৰ বিভিন্ন ভিডিঅ' আমি আপোনালোকক আপলোড কৰি দেখাই থাকোঁ। গতিকে এই ভিডিঅ'সমূহ আমি কেনেকৈ বনাওঁ, আমি ভিডিঅ'সমূহ বনাওঁতে কেনেকৈ আমি আপোনালোকৰ আগত ভিডিঅ'সমূহ দিবলৈ আপলোড কৰিবলৈ চেষ্টা কৰোঁ আপোনালোকক আজি মই দেখাম। সেই ভিডিঅ'টো আপোনালোকে ষ্টাৰ্টিঙৰ পৰা একেবাৰে লাষ্টৰ এণ্ডলৈকে চাব, গোটেই ভিডিঅ'টো চাব আৰু আমাক জনাব কেনেকুৱা হৈছে, কমেণ্ট কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ মেকআপ হৈ আছে। মেকআপ আচলতে ভণ্টিয়ে কৰে, ভণ্টি অনন্যা শৰ্মা কাশ্যপে। মোৰেই হওক বা বাৰেই হওক ভণ্টিয়ে কৰে মেকআপ। তাই মেকআপ কৰি ভাল পায়, সৰুৰ পৰা এটা চখ। ভিডিঅ'টো বনাই থাকোঁতে আপোনালোকক আমাৰ ঘৰৰ মৰমৰ অগীক দেখাই দিছোঁ। এয়া আমাৰ মৰমৰ অগী। আমি থাকোঁ ইয়াৰ লগতে খেলি খেলি আমি সময়খিনি পাৰ কৰিছোঁ। তাৰপিছত এতিয়া আমি চাওঁ আহক মেইন ভিডিঅ'টো। এনেকৈ হাঁহি ধেমালিৰ মাজেৰে আচলতে আমি তিনিজনী বাই ভনী মিলি কামবিলাক কৰি থাকোঁ, সম্পন্ন হয়। আমাৰ আৰু অলপ সময় পিছত আপোনালোকক দেখাই যাম ভিডিঅ'টো কেনেকৈ বনায়। ত' অলপ সময় আছে বাকী আৰু আমাৰ অকণমান কামো কৰিব লাগিব নহয়। যথেষ্ট ৰেডিও কৰা হৈছে। আমাৰ এয়া ছোৱালী ৰেডি হৈ আছে, প্ৰায় অলপ হৈয়ে গ'ল। ৰেডি হৈ আছে, আইনামুখত ৰৈ লৈছে যিহেতু চব ছোৱালীৰে সেইটো চখ আইনামুখত ৰৈ পিনে চোৱা। তো দেখাম আৰু অকণমান সময় অপেক্ষা কৰক। এই বস্তুখিনি আমাৰ মেকআপৰ বস্তু। আমি এইখিনিয়ে সকলোতে ব্যৱহাৰ কৰোঁ, নৃত্যই হওক বা অভিনয়ে হওক সকলোতে আমি এই বস্তুখিনিয়ে ব্যৱহাৰ কৰোঁ। আমাৰ তিনিজনীৰ এইখিনি খুব প্ৰিয়, আমি য'তেই যাওঁ তাতেই লগতে লৈ যাওঁ, খুব প্ৰিয়। আচলতে এজনী ছোৱালী যেতিয়া কিবা এটা শুভ কামত ওলায় বা নৃত্যই হওক বা গীতেই হওক, ক'ৰবালৈ ফুৰিবলৈ যোৱা কথাই হওক, খুব আইনাখনৰ মুখত ৰৈ পিনে মেকআপ কৰে নিজকে শুৱনি কৰিবলৈ। আমাৰ মেকআপখিনি হৈ গৈছে প্ৰায়, এয়া দেখিছে ড্ৰেছো প্ৰায় হৈ গৈছে। এতিয়া খোপাটো বান্ধিবলৈ আছে। আমি এতিয়া ৰেডি হৈছোঁ। আমাৰ আচলতে এটা ভিডিঅ' কৰিবলৈ হ'লে লাগে লগত কেমেৰা, মোবাইল ফোনেই হওক বা DSLR কেমেৰাই হওক, এটা লাগে কেমেৰা। তো আমি দেখিছে আপোনালোকে এয়া ষ্টেণ্ড লৈছোঁ আৰু ষ্টেণ্ডৰ লগত আমাৰ মোবাইল ফোন এটা আছে। এই ফোনটোৰ জৰিয়তে আমি ভিডিঅ'টো কৰিম, আপোনালোকে চাই যাওক বাকীখিনি। এইটো ষ্টেজ বুলিয়ে কৈছোঁ। এইটো ষ্টেজতে আজি নৃত্যশিল্পীগৰাকীয়ে অৰ্থাৎ আমাৰ বায়ে নৃত্য কৰিব। যিহেতু আমাৰ যিকোনো প্ৰগ্ৰেমতে, যিকোনো ফাংচনতে হওক, ভিডিঅ' বা কিবা ফাংচন হ'লে এইটোৰ মতে আমি এইটো ৰুমেই ব্যৱহাৰ কৰোঁ। আমাৰ খুব প্ৰিয় এটা ৰুম। আৰু এই ফটোখন দেখিছে আপোনালোকে, এই ফটোখন ককাৰ হয় আমাৰ টেলিচন শৰ্মা।
ফটোখন আমি সদায় ৰাখি থওঁ সেইখিনিতে। আৰু লগতে এটা নটৰাজৰ মূৰ্তি আছে। আমি অভিনয় কৰোঁ বা নৃত্যই কৰোঁ বা কিবা এটা শুভ কামত ওলাই গ'লে যদি এনেধৰণৰ কালচাৰেল ৰিলেটেড যদি কিবা শুভ কামত ওলাই যাওঁ, আমি সদায় সেই মূৰ্তিটো সেৱা কৰি যাওঁ আৰু লগতে ককাকো সেৱা কৰোঁ, আশীৰ্বাদ। আমাৰ অলৰেডি ভিডিঅ'টো কমপ্লিট হৈছে। কৰিলে ভিডিঅ'টো কৰিলে মই আপোনালোকক দেখাই আছোঁ মাজে মাজে কেনেকৈ ভিডিঅ' আৰু আমাৰ তেনেকৈয়ে চলি থাকে। গোটেই সকলোবিলাক যিমানখিনি এতিয়ালৈকে আপলোড কৰিছোঁ তেনেকৈয়ে চলি থাকে। হাঁহি ধেমালিৰ মাজেৰে খুব মানে কিছুমান এনেকুৱা মুহূৰ্ত আমি পাৰ কৰিছোঁ যিবিলাক মানে হাঁহি হাঁহি আমি ৰখাব পৰা নাই, এনেকুৱা টাইপৰ মানে মাটিত বাগৰি দিওঁ আৰু মাটিত বাগৰি দিওঁ মানে ইমানেই হাঁহি ৰখাব নোৱাৰোঁ, বিশেষকৈ এই লগত। এয়া দেখিছে ওচৰতে বহিয়ে আছে, ভিডিঅ'টি কৰোঁতে বোলে ওচৰতে বহো বুলি কৈছিলে, সেইকাৰণে বহিয়ে আছে। এতিয়া তাৰপিছতে আমাৰ এইখিনি হৈ গ'ল। মই এতিয়া আমাৰ বাইদেউগৰাকীক সুধিব বিচাৰিছোঁ, বাইদেউ মানে যে এতিয়া ভিডিঅ'টি যেনেকৈ কৰিলে, ভিডিঅ'টি তেওঁ কৰিম কিবা এটা মনত আশা লৈ পিনে যিহেতু ভিডিঅ'টি কৰিম বুলি কৈছে, হয়নে? সকলো আপোনালোকৰ মাজত এৰি দিব, কিবা এটা মনত আশা লৈছে, তো সেই আশাটো কি আমি জানিব বিচাৰোঁ। বাইদেউ অলপ কৈ দিয়ক আৰু কেনেকুৱা লাগিলে সেইটোও কৈ দিয়ক। মোৰ বহুত ভাল লাগিলে আৰু মোক যাতে মোৰ যিমান বন্ধু বান্ধৱী আছে ফেচবুকৰ ইউটিউবৰ যিমানখিনি আছে চবেই যাতে মোক সহায় সহযোগ কৰে তাৰে মই কামনা কৰিলোঁ আৰু মোক আশীৰ্বাদ কৰে যাতে মই ভালদৰে আগবাঢ়ি যাওঁ, এই তাৰে মানে প্ৰিপেৰেশ্যন কৰিছোঁ। আগবাঢ়ি যাব সেইটো আমাৰ ওচৰত আছে, সদায় থাকিব, আমাৰতো ছাপোৰ্ট থাকিবই, থাকিব। সেইকাৰণেতো আজি ভিডিঅ'টো কৰিব বিচাৰিছোঁ। আপোনালোকক দেখালোঁ এটা ভিডিঅ' কেনেকৈ কষ্টৰ মাজেৰে চলে। আৰু মই প্ৰথমতেও কৈছোঁ আৰু এবাৰ কওঁ, ভিডিঅ'টি ফাৰ্ষ্টৰ পৰা একেবাৰে লাষ্টলৈকে, অৰ্থাৎ ফাৰ্ষ্ট টু এণ্ড একদম গোটেইখিনি আপোনালোকে ভালকৈ চাব আৰু মোক কমেণ্ট কৰিব, আমাক কমেণ্ট কৰিব। আমাৰ আচলতে চেনেলটো আমাৰ তিনিজনীৰে হয়। অৰ্গেনাইজাৰ হৈছে এখেত অংশনী শৰ্মা পাইছে যে আমি এনেকৈ চেনেল এটা খোলোঁ আৰু চেনেলটোত ভিডিঅ'বিলাক আমি আপলোড কৰি যাম আৰু মানুহবিলাকে লাইক কমেণ্ট কৰিব, জনাব কেনেকুৱা আছে আৰু আমি আৰু আগবাঢ়িবলৈ ট্ৰাই কৰিম। তো মই ভাবোঁ আমাৰ চেনেলটো আৰু গ্ৰ'থ হওক, মানে তাৰ বাবে আপোনালোকক মই জনাইছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, 1 নম্বৰ কথা। তাৰপিছত লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা হৈছে সেইটো জনাব। তাৰপিছত ছাবস্ক্ৰাইব কৰি পিনে সেই বেল আইকনটো প্ৰেছ কৰি দিব। আৰু কিছুমান কথা কওঁতে মই আপোনালোকৰ আগত কিছুমান কথা কওঁতে মোৰ অকণমান গণ্ডগোলো হ'ব পাৰে, ৱৰ্ডবিলাক খেলি মেলিকৈ ওলাব পাৰে, তো সেইকাৰণে মোক ক্ষমা কৰি দিব আৰু আমাক সহায় কৰিব, সেইটোৱে বিচাৰোঁ। চেনেলটো গ্ৰ'থ হওক তাৰ বাবে আপোনালোকে আমাক সহায় কৰিলেহে আমি কিবা এটা আপোনালোকক এৰি দিব। চ' আজিলৈ হ'ব, ইমানখিনি সময় আপোনালোকৰ লগত কটালোঁ। তো আজিলৈ বাই বাই।